যাক সপোনে হাঁহিছে এই বুকুহে পাহে খেলিছে যাক সপোনে হাঁহিছে এই বুকুহে পাহে খেলিছে গুণগুণাই মনে গীত জুৰিছে উৰি 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 ওলাহে নাচিছে জীৱনে উৰং ছটিয়াই এচমকা খাবিলা নমস্কাৰ এয়া আমাৰ শংকৰদেৱ বিদ্যা মন্দিৰৰ 2024 বৰ্ষৰ বাৰ্ষিক বিদ্যালয়ৰ ক্ৰীড়া সপ্তাহৰ প্ৰথম সংযোজন ক্ৰিকেট প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ বহু আশা আকাংক্ষাক প্ৰতিফলন কৰি আমি আজি এই প্ৰথম ক্ৰিকেট প্ৰতিযোগিতা দুটা দলৰ মাজত আৰম্ভ কৰিবলৈ লৈছোঁ ক্লাছ 7 কেপ্টেইন কৌস্তভমণি দত্ত আৰু ক্লাছ 8 কেপ্টেইন অভিজ্ঞান দত্ত প্ৰথমতে আমি সকলো প্ৰতিযোগীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ তেওঁলোকে মনৰ ইচ্ছা অনুযায়ী ক্ৰিকেট খেলখন খেলিব আৰু আমি উপভোগ কৰিম এয়া আমাৰ মনিকা বাইদেউ একেটা দুআষাৰ ব্যক্ত কৰিব আজি বহুত ভাল লাগিছে যে শংকৰদেৱ বিদ্যা মন্দিৰৰ প্ৰথম বৰ্ষত ক্ৰিকেট খেল সংযোজন হৈছে আৰু এই খেলখনে যাতে অহা প্ৰজন্মলৈ আমাৰ শংকৰদেৱ বিদ্যা মন্দিৰৰ নাম গৌৰৱ উজ্জ্বল কৰিবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আমি আগবাঢ়ো আমাৰ খেলৰ মাজলৈ पर्वतीया मेघरे बुकुत मोला पाहारी মই ছোৱালী নুসুধিবা মই লিম্বু গৰমে মগৰ ৰাইতা মানে গধালি যৌবন বাসনাৰ দিক্ত বকুল পূৰ্ণ কৰে ভক্তবাণে স্নেহে আমাৰ যত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনমে
আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা মগাই বোলে ঢোলৰ মাত ঝিলিকি দিন্দাও মগাই বোলে ঢোলৰ মাত ঝিলিকি দিন্দাও পুনৰ সন্নে লাগে মোক মাটিৰে সজা যৌবন বাসনার রিক্ত পুতুল পূর্ণ করে উন্মত্ত বানে মেহে আমার যত শ্রাবণর তারাহার বৃষ্টির প্লাবনে মানুষজনিয়ে কই যায় কখন তোরা বলে কামর মাজতে পাইকা জানো হঠাৎ করো বারে পরা না মিলে বরখুন মুখর ধারা সরাই গুনগুনাই এটি সরাই গুনগুনাই কি হই জানো মুখ গোল শুনা তোর সাপরি ওরে না ওরিয়া বালি ভাতে রান্ধি খাই হাওড়ার ডিঙরা বগা পালে তোরা উজনে দেখলৈ যাতে যাহতে এদিন সোমাই খাওঁতে ভতে যাহতে এদিন সোমাই খাওঁতে যিমান ভাত আছিলে পেলালে খাই বাহৰ মোৰ হা বগলীৰ গুড়া এটা যে আছিল বুঢ়া ধন্যবাদ This ফাংচন আছে ইয়ালে মোক মাতিছিলে আকৌ তাই গাৰ্জেন হিচাপে এতিয়া গাৰ্জেন হিচাপে যিটো মানে অভিভাৱকৰ ৰোল সেইটো আপুনি পালন কৰিব পাৰিব জানো কৰিছো আজি মানখিনি পাইছো মাজনী আকৌ ঘৰতে নাথাকে গোটৰ মিটিঙলৈ যায় গোটৰ মিটিংটো বন্ধ কৰি দিব লাগে আকৌ ই মোৰ কথা শুনিবও লাগিছে নহয় সেইজনীয়ে তোমাৰ নাম কি কৰিছা এতিয়া বৃদ্ধ পেঞ্চন তোমাৰ বয়স কিমান ৭৫ মান হৈছে ৭৫ বছৰতো পেঞ্চন বৃদ্ধ পেঞ্চন নাপায় নহয় আমাৰ ইয়াত এতিয়া বৃদ্ধ পেঞ্চনৰ আমি বয়সৰ সীমাটোতো বঢ়াই দিলোঁ যথেষ্ট এতিয়া কি কৰিবা তুমি ঘৰলৈ যামগৈ আৰু ঘৰত আৰু কোনো নাই নেকি ঘৰত ল'ৰা এটা আছে বৰ বেছি ব্যৱসায় নকৰে নহয় ল'ৰাটোৱে কি ব্যৱসায় কৰে হাজিৰা কৰে কিহৰ হাজিৰা কৰে পকা মিস্ত্ৰী মই লৈছো খুন্দি খাবলৈ আমোলৰ দেখোন খেলেঙনি বৈয়ে থকা নাই শুনা নাই আকৌ নহয় এতিয়াহে শুনা নাই আগত খোৱা নাই নেকি নাই খোৱা এই কঁকালটো বেকা চৰ্টৰ পৰা পৰিলো বোলো কি কৰিছে ধন্যবাদ আপুনি কোন বাৰু মোৰ নাম অনুপম চক্ৰৱৰ্তী কি বাৰু কামাণ্ডো আমাৰ ৰাষ্ট্ৰীয় পতাকাখন কি বাৰু
জাতীয় পতাকা জাতীয় পতাকা। ধন্যবাদ। তোমাৰ নামটো কি? নমস্কাৰ নামটো ৰকমৰ ধন্যবাদ দেই। এইজন আকৌ কি? খেতিয়ক খেতিয়ক। ধান দাইছান নাই? দাইছোঁ কিমান মান ডাঙৰি পোৱা? 16টা 16। ৰামদাম গোহাঁইগাঁও নামদাং গোহাঁই গাঁৱত। গোহাঁই মানে কি? বৰ গোহাঁই। একেবাৰে ডাঙৰ গোহাঁই নহয় জানো? বয়স কিমান মান হ'ল বাৰু? মোৰ বয়স 80 বছৰ 80 বছৰ হ'লে অলপ কথাবিলাক লৰক ফৰক হয় বাৰু, স্বাভাৱিক কথা। মুখেৰে নামানে নেকি? হা? কি কৰিছে? শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰী নে শিক্ষিকা? শিক্ষিকা নহয়। তোমাৰ স্কুলখনৰ নাম কি? শংকৰদেৱ বিদ্যা মন্দিৰ গৈ থাকোঁ তুমি ইয়াত কিমান দিন হ'ল ইয়াত চাকৰি কৰিছা? এবছৰমান হ'ল এবছৰমান হ'ল। কলিতা পুতলি কলিতা। পুতলি কলিতা ঘৰ বা ক'ত? ৰূপহী মুখত। নাম ডাঙৰ। সকলোবিলাক নাম ডাঙৰে নেকি? নাম ডাঙৰলৈ অহা কিমান দিন হ'ল? মোৰ 10 বছৰ হ'ল 10 বছৰ হ'ল। উহ, নামো নকয়। আৰু এই মূৰ্তিটোত যে লতা হ'ল, এই ওচৰ পাজৰে কোনো মানুহ নাই নেকি যে গাৰ লতাবিলাক আঁতৰাই দিবলৈ? ইছলামী দত্ত ঘৰ ক'ত? তুমি পঢ়িছানে বাৰু? কোন শ্ৰেণীত পঢ়িছা? ক শ্ৰেণীত। ক খ কেইটা ভালকে শিকিলানে বাৰু? তুমি কোন স্কুলত পঢ়া? শংকৰদেৱ বিদ্যা মন্দিৰ একো যে কোৱা নাই, কথাটো কি কোৱা? কি হ'ল আকৌ? তোমাৰ ঘৰ গৰিসাগৰ। তুমি মূৰত এইটো কি লগাইছা? এইটো কি বুলি কয়? গগনা। এইটো কি বুলি কয়? জাপি কিহৰ কাৰণে ব্যৱহাৰ কৰে? নাচিবৰ কাৰণে। কি কয়? মুঠি খাৰু। ভোক লাগি আছে নেকি? চকুকেইটা চাওঁ চাওঁ কৰিছে, চকু মেলি দিছে কিন্তু বাৰী ৰখীয়া হয় বাৰু। তেওঁলোকলৈ মোৰ অভিনন্দন থাকিল। কিন্তু তাতোতকৈ পুৰস্কাৰ পাম বুলি অংশগ্ৰহণ কৰাসকলৰ কিন্তু মোৰ অভিনন্দনটো এই পুৰস্কাৰ প্ৰাপ্তবিলাকতকৈ মই দুগুণ তেওঁলোকক ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ এষাৰ কথা আছে, লাগি থাকিলে মাগি নাখায়। ভিতৰত নহয়, আমি আৰু আগলৈ আগুৱাই যাব লাগিব। এষাৰ কথা আছে যে জুই শালত গঢ়িলেহে কমাৰ শালত গঢ়িব পাৰি। এই বিদ্যালয়বিলাকত হোৱা খেল ধেমালিবিলাক যদি তোমালোকে জুই শাল বুলি অনুভৱ কৰা, তেনেহ'লে ইয়াৰ পৰাই দুপদ সক্ষম হৈছে সেইসকলক বঁটা প্ৰদান কৰা হ'ব। আৰু যিসকলে অংশগ্ৰহণ কৰা নাই সেইসকলক আগলৈ অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ভণ্টি আৰু দাদা বাইদেউসকললৈ মৰম যাচিছোঁ। আজি আমাৰ বিদ্যালয়ৰ সপ্তাহৰ বা ক্ৰীড়া প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা। কালি আমাৰ বিদ্যালয়ৰ সপ্তাহ অন্তিম দিন আছিল। বিদ্যালয়ৰ সপ্তাহ এনেকুৱা এটা দিন বিদ্যালয়ৰ যিটো দিনত সকলো ছাত্ৰ ছাত্ৰীয়ে উৎসাহ পায় আৰু সকলোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, আৰু যিসকলে অংশগ্ৰহণ নকৰে সেইসকলেও অংশগ্ৰহণ কৰিব লাগে। যি বিদ্যালয় নহওক, আমি একাধিক্ৰমে পুৰস্কাৰ বিতৰণ কৰিম। লগে লগে ছাত্ৰ ছাত্ৰীসকলে যিসকলে পুৰস্কাৰ পাব তেওঁলোকক উৎসাহিত কৰিব, আৰু নাম ঘোষণা কৰাৰ লগে লগে তেওঁলোকে পুৰস্কাৰ গ্ৰহণ কৰিব। এতিয়া আমি আহোঁ প্ৰথমে 2024 চনৰ বিদ্যালয় ক্ৰীড়া সমাৰোহৰ নিম্ন শাখাৰ সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰা প্ৰিয়াংশী কলিতা। 2024 চনৰ বিদ্যালয় ক্ৰীড়া সমাৰোহৰ নিম্ন শাখাৰ সংগীত প্ৰতিযোগিতাৰ
দ্বিতীয় স্থান প্ৰাপ্ত শ্ৰী প্ৰিন্সিপিয়া সন্দিকৈ আমি আমন্ত্ৰণ জনাম। এয়া প্ৰিন্সিপিয়া সন্দিকৈ তেওঁ দ্বিতীয় স্থান অধিকাৰ কৰিছে। পুৰস্কাৰ প্ৰদান কৰিব বিদ্যালয়ৰ অধ্যক্ষ মহোদয়। সংগীত উচ্চ শাখাৰ ৰাজশ্ৰী গীতাৰ নিম্ন স্মৃতিশক্তি প্ৰতিযোগিতাৰ নিম্ন শাখাৰ তৃতীয় স্থান অধিকাৰ কৰিছে সঞ্জীৱ শৰ্মা অনুপস্থিত। দ্বিতীয় স্থান অধিকাৰ কৰিছে চিন্ময় দাস আছেনে? এই প্ৰতিযোগিতাৰ নিম্ন শাখাত দ্বিতীয় স্থান অধিকাৰ চকী খেল প্ৰতিযোগিতাৰ দ্বিতীয় স্থান অধিকাৰ প্ৰশংসিতা দত্ত। চকী খেল প্ৰতিযোগিতাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ চিত্ৰাংগ দ্বিতীয় স্থান নব্যনীল চেত্ৰী প্ৰদান কৰিব বিদ্যালয়ৰ স্থান নিম্ন শাখাৰ কিষাণ কলিতা, অংকিতা দেৱী, অভিনয়ন ভেকচন প্ৰতিযোগিতাৰ প্ৰথম স্থান অধিকাৰ কৰিছে বিদিশা খনিকৰ প্ৰমিনেণ্ট বাইদেউ। ভেকচন প্ৰতিযোগিতাৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে অভিজিতা দত্ত। হৰ্ষিতা প্ৰিয়ম নাথ কৰিব কল্যাণ সন্দিকৈ। আকস্মিক বক্তৃতাৰ দ্বিতীয় স্থান অধিকাৰ কৰা পাহাৰী খনিকৰ প্ৰস্তাৱ মনে শইকীয়া পুৰস্কাৰ বিতৰণ কৰিব। ল'ৰাৰ প্ৰথম স্থান লাভ কৰিছে আমাৰ 18 বছৰ ছোৱালী প্ৰথম স্থান লাভ কৰিছে জয়িতা দাস। নিম্ন শাখাৰ স্থান লাভ কৰিছে বঁটা প্ৰদান কৰিব প্ৰতিযোগিতা পুৰস্কাৰ প্ৰদান কৰিব ৰাজশ্ৰী দত্ত। তৃতীয় স্থান লাভ কৰিছে যুটীয়াভাৱে দৰ্শনা কাকতি। প্ৰাঞ্জন হাজৰিকা পৱন দত্ত। ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰিব লৈছে। তোমালোকক মাইক্ৰফোনটো আমাৰ দেৱজিৎ বৰগোহাঁই ছাৰলৈ আগবঢ়াই দিছোঁ। আমাৰ ক্ৰিকেট প্ৰতিযোগিতা মই ঘোষণা কৰিম আৰু আমাৰ কৰ্মচাৰীয়ে পুৰস্কাৰ প্ৰদান কৰিব।
অভিজ্ঞান দত্ত কেপ্টেইন ৰাজীৱ নাথ, অৰিন্দম দত্ত, কল্যাণ সন্দিকৈ তেওঁলোকৰ যি প্ৰচেষ্টা ভাগ লৈছিল। ও কণ কণ সপোনে লুকা ভাকু খেলিব জোনবাই দেখনে সাধু কথা শুনিব ও কণ কণ সপোনে লুকা ভাকু খেলিব জোনবাই দেখনে সাধু কথা শুনিব মৰমৰে কাহিনী আবেগে লিখিব আহি ধেমালিয়ে জীৱন সজাব চিল মিলাই জোনাকে কয় অমানিশা তৰিব আকাশে কয় ৰদালিতে পৃথিৱীয়ে সাৰ পাব